সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ কেইখনমান বোৱা চাদৰে। প্ৰথমতে চাওকচোন, এখন হেজাব কৰা সূতাৰে বোৱা চাদৰ হয়। ইয়াত 1 2 3 তিনিটা চাৰিটা কালাৰে আঁচু দিয়া হৈছে, ক'লা, গুলপীয়া আৰু আকাশ ৰং। এইদৰে আঁচলটো তিনিকণীয়া বাছি দিছোঁ আকাশ ৰং আৰু গুলপীয়া সূতাৰে। হেজাব কৰা সূতা হয় এইখিনি। গৰমত কিন্তু ল'বলৈ বহুত ভাল লাগিব। প্ৰথমখন এখন, ইয়াৰ পাছতে এখন দ্বিতীয়খনো ছেম টু ছেমেই আৰু, কাৰণ কেলৈ একেজুতি সূতাৰে একেজুতি তাঁততে লগোৱা। এখনত বাচিছে গুলপীয়া আৰু আকাশ ৰঙে। ইয়াত বেছিভাগ গুলপীয়া দিয়া হৈছে, আকাশ ৰং কমকৈ দিছে বাৰু, ক'লাৰ লগতে আছে কম পৰিমাণে হ'লেও। এখন দ্বিতীয়খন চাদৰ, তৃতীয়খনত আছে বেঙুনীয়া আৰু পাতলা আকাশ ৰং মাজতে। আকাশ ৰঙে তিনিকণীয়া বাছি পুলি ভাঙিছে বেঙুনীয়া পুলি ভাঙিছে বেঙুনীয়া আকাশ ৰঙে এনেকৈ তিনিকণীয়াটো বাছি দিয়া হৈছে। ইয়াৰ পাছত 4 নম্বৰখন চাদৰ ঠিক একেধৰণৰে। ইয়াত আকাশ ৰং আৰু গুলপীয়া তিনিকণীয়া টাইপত ফুল সৰু সৰু বুটা বাছি দিছে আৰু ইয়াৰ পুলি ভাঙি দিছে পাতলা আকাশ ৰঙেৰে। 5 নম্বৰখন এইখন ঠিক একেই আৰু, ছেম টু ছেম, একেজুতি তাঁততে লগোৱা হৈছে যেতিয়া। বেঙুনীয়া আৰু আকাশ ৰং গুলপীয়া এই তিনিটা কালাৰে আছে। বেঙুনীয়াই পুলি ভাঙি দিছে। এই আঁচুটো এইটো আঁচুটো ক'লা, আকাশ ৰং আৰু গুলপীয়া আছে। আজিলৈ ইমানেই, আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।